নমস্কাৰ, সকলোকে স্বাগতম জনালোঁ। এই মুহূৰ্তত এটি সংবাদ দিবলৈ বিচাৰিছোঁ। আপোনালোকক ভিডিঅ'টি এবাৰ সম্পূৰ্ণকৈ প্ৰত্যক্ষ কৰক। স্বাৱলম্বনৰ এক বাৰ্তা। লোকেল কুকুৰা আৰু হাঁহ পালন কৰি স্বাৱলম্বিতা হোৱাৰ প্ৰয়াস। এইবাৰ পোনপ্ৰথমবাৰৰ বাবে বিয়ান নিউজে লৈ আনিছে তেনে এক বাৰ্তা, উদাহৰণ, যি নিশ্চয় আপোনাক অনুপ্ৰাণিত কৰিব। পিতা-পুত্ৰৰ স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন। ৰাজ্যত এটা সংস্থাপনৰ বাবে হাবাথুৰি খাব লগা হোৱা বা চাকৰিৰ এই মহঙা কালত গোৱালপাৰা জিলাৰ পূব প্ৰান্তৰ ধূপধাৰা সমীপৰ গাঠিয়াপাৰা দহাপাৰাৰ জয়নাল আলী আৰু তেওঁৰ পুত্ৰ জেহাৰুল ইছলামৰ এই প্ৰচেষ্টাই আন 10 জনৰ বাবে আদৰ্শস্বৰূপ। বিয়ান নিউজক তেওঁলোকে জানিবলৈ দিয়া মতে, আজি প্ৰায় 2 বছৰ আগতে তেওঁলোকে হাঁহ আৰু লোকেল কুকুৰাৰ ফাৰ্ম এখন ঘৰতে আৰম্ভ কৰে। জয়নাল আলীয়ে আগতে শাক-পাচলিৰ দোকান আৰু ব্ৰইলাৰ ফাৰ্ম খুলি পৰিয়াল পোহপাল দিছিল যদিও ফলৱতী হ'ব নোৱাৰি এই প্ৰচেষ্টা হাতত লয় বুলি কয়। এই ক্ষেত্ৰত আলীৰ পুত্ৰ তথা বিকালী মহাবিদ্যালয়ৰ বাণিজ্য শাখাৰ ছাত্ৰ জেহাৰুলে ঘৰতে ইনকুবেটাৰ তৈয়াৰ কৰি কণী উমনি দি লাভৰ মুখ দেখে। পিতা-পুত্ৰৰ এই একক প্ৰচেষ্টাক ধন্যবাদ দিব লাগিব, কাৰণ এই উদাহৰণ আন 10 জনৰ বাবে প্ৰেৰণাদায়ক। ৰিপৰ্ট বিয়ান নিউজ। এইবাৰ হাঁহ মুৰ্গীত অলপ কি হয় 2 বছৰৰ পৰা কৰি আছো, লাভৰ হেৰিটা দেখা নাই, চলি আছো আৰু এইভাৱে আৰু আপোনাৰ ইনকুবেটাৰ আছে, এইগিলা আছে ঘৰতে বনাইছে, ল'ৰা বনাইছে আপোনাৰ। মুৰ্গী কিমান মান আছে আপোনাৰ? বৰ্তমান 400 মান আছে। 400 মান। আৰু হাঁহ? হাঁহ 170টা মান আছে। হয়। ফাৰ্মখন কিমান 2 বছৰমান হ'ল? 2 বছৰ। আৰু আগতে চব্জিৰ দোকানো কৰিছিল আপুনি? চব্জিৰ দোকানো কৰিছিল আগত। হয়। চব্জিৰ দোকান কৰি এতিয়া চব্জিৰ দোকানটো নচলা হ'ল। হয়। এইবিলাকে অলপ অলপ কৰি আছে। হয়। এনেই আপোনাৰ মনটোতো ভাল লাগিছে? বেয়া নহয়, বস্তুখিনি সেই লাগি থাকিলে ভাল লাগে। হয়, ঠিক আছে।